আজি চিংথং NEC উপস্থিত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি আধালা স্থাপনলৈ বিভিন্ন আঁচনি বহুত আছে। আমি আমটেঙৰ পৰা আৰম্ভ কৰি যি জল জীৱন মিছনৰ ইয়াত অকল জল জীৱন মিছনতে 117 ক্ৰ'ৰ্ছ ইয়াত আঁচনি চেংচন কৰা হৈছে। আজি প্ৰায় আঁচনিবিলাকৰ উদ্বোধন কৰা হৈছে। তাৰ লগে লগে ৰাস্তা পদূলি আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ প্ৰতিশ্ৰুতি এই ৰাস্তাবিলাকত আমটেৰেং টু ৰংজাংথঙৰ ৰাস্তা কাম চলি আছে। ৰংজাংথং টু নিলিলৈকে ৰাস্তা সেইটো টু লাইনৰ ৰাস্তা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ৰাস্তা সেইটো টেণ্ডাৰ কৰা হৈছে। অহা ডিচেম্বৰ মাহৰ পৰা সেইটো কাম চলিব। এনেধৰণৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি খোৱাপানী আঁচনিৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল স্কুলৰ KGBV স্কুলৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল স্কুলৰ 6 crore 42 lakhs সেইটো ক্লাছ 6 to ক্লাছ 12লৈকে নেশ্যনেল ষ্টেণ্ডাৰ্ড স্কুল CBC সেই গোটেইখিনি আঁচনি আজি আধালা স্থাপন আৰু দুজন কৰা কিছুমান আঁচনি আছে। আমি 2 বছৰৰ ভিতৰত সেই গোটেইখিনি আঁচনি প্ৰায় 400কৈ অধিক 400 ক্ৰ'ৰ্ছকৈ অধিক এই NEC সমষ্টিত এলেকাত কাৰ্বি আংলং অট'নমাছ কাউন্সিল এটা ৰাজনীতি ইতিহাস কৰিছে। কোন প্ৰথমবাৰ এটা বছৰৰ ভিতৰতে 400 ক্ৰ'ৰ্ছ প্লাছ ইয়াৰ আঁচনি উদ্বোধন আৰু আধালা স্থাপন কৰা হৈছে। ইয়াত মেডিকেল ছাব চেণ্টাৰৰ বহুত চেংচন কৰিছে। 3টা মেডিকেল ছাব চেণ্টাৰ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজৰ এতিয়া সোনকালে টেণ্ডাৰ কৰিব। পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতে কাৰ্বি আংলঙত জৰিন থিপি আহি ইয়াত ভেটেৰিনেৰী কলেজ, এগ্ৰিকালচাৰ কলেজ, গভৰ্ণমেণ্ট ডিগ্ৰী কলেজৰ আধালা স্থাপন কৰিছে। গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ চিংথং সমষ্টিতে হ'ব। এনেধৰণৰ ইয়াত বহুতো আঁচনি আছে। তাৰ লগে লগে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা কৃষকবিলাকক সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত যিবিলাকৰ কৃষকে দুখীয়া কৃষক আছে তেওঁলোকে কঠীয়া কিনিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰত্যেক খেতিয়কৰ কাৰণে আমি বিনামূলীয়া আলু কঠীয়া দিছোঁ, বিনামূলীয়া সৰিয়হ কঠীয়া দিছোঁ, বিনামূলীয়া মটৰমাহ কঠীয়া দিছোঁ। তাৰ লগত স্প্ৰে মেচিন পৰা আৰম্ভ কৰি চেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে বেলেগ বেলেগৰ আঁচনি দিয়া হৈছে। আৰু কিবা আছে তাৰ লগে লগে আমি ইয়াৰ ৰাজহুৱা মিটিঙত আমি কৰিছোঁ আৰু গোটেইখিনি সেই আঁচনিবিলাকৰ 400 ক্ৰ'ৰ্ছৰ সেই আঁচনিবিলাকৰ বেলেগ বেলেগ আঁচনি সেই গোটেইখিনি আঁচনি এটা বছৰৰ ভিতৰত বা 2টা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে পূৰণ কৰিবৰ কাৰণে আমি আকৌ 6টা বজাত কণ্ট্ৰেক্টৰ আৰু অফিচাৰ্ছবিলাকৰ লগত লৈ আমি আজি আকৌ মিটিং কৰিম। আকৌ ৰাইজৰ ওচৰত এই জ্যেষ্ঠ নাগৰিকবিলাকক ইয়াত আৰু লগতে গাঁৱলীয়া গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়া তেখেতসকলক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা আমি গামোচা এখনখন ইয়াত আমি আকৌ তেওঁলোকৰ সন্মান দিম। তাৰ লগে লগে অলপ পিছত আমি আপোনালোকে জানে ভেলকন ফেষ্টিভেলটো আজি আৰম্ভ হ'ব কাৰ্বি আংলঙত। ইয়াত যিমানখিনি ভেলকন আহে ইয়াত উমৰাংচুকৈ ইয়াৰে বেছি আহে। উমৰাংচু যদি 1 লাখ আহি যায় ইয়াত 10 লাখমান হয়। গতিকে ইয়াত আমি যোৱা বছৰৰ পৰা আমি ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো গুৰুত্বপূৰ্ণ দিছোঁ এবাৰো আমি আহিছোঁ সেইটো মই উদ্বোধন কৰিছোঁ। আৰু ইয়াত ৰাতি আমি থাকি ইয়াত ৰাইজৰ লগত আমি অভাৱ অভিযোগ পূৰণ কৰাৰ স্বাৰ্থত আমি ৰাইজৰ লগত আমি আলোচনা কৰিম যাতে এই সমস্যাবিলাকৰ